তোমালোকে মামা ঘৰত একো আমনি নকৰিবা দেই। নকৰো মা, ব'লা তেন্তে। সকলো ৰেডি হ'ল? ব'লা। লা 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 লা। মামা, আমি মামা ঘৰত ডাঙৰ ডাঙৰ কঁঠাল খাম ন? মামা ঘৰত কিন্তু ইফালে সিফালে ঘূৰি নুফুৰিবা, পগলা মানুহ ওলাব। মামা, কি পগলা মানুহ ওলাব? মদ খোৱা পগলা মানুহ ওলাব। জঙাই আজি থাকি যাবি ক। দাদা মই আজি থাকিব নোৱাৰোঁ, কাইলৈ ডিউটি যাব লাগিব নহয়। হয় নেকি? জঙাই ভাত কেইটামান উলিয়াই লওঁ, খাই লহি আ। ধুনু মুনুহঁতে ক'লে গ'ল বাৰু? সিহঁতো ভাতকেইটা খাই ল'ব লাগিছিলে। আৰু অকণমান ঠেলি দে বা, ঢুকি নাপাইছোঁ। হৰিলে। দদৌহঁতে কঁঠাল আনিব গৈছিলি। তহঁতে ভাত খাই লহি আ, পাছত কঁঠাল খাম। আইতা, মই ভাত নাখাওঁ, কঁঠালহে খাম। আইতা, ময়ো কঁঠালে খাম। ঠিক আছে, হ'ব তহঁতে কঁঠালে খাবি। মা, দেউতা, মই আহিছোঁ দেই। ঠিক আছে, যা। পৰহিলৈ নিব আহিবা দেই। মুনু, ধুনু, তোমালোকে আইতা আৰু দদৌহঁতক আমনি নকৰিবা দেই। নকৰোঁ পাপা। বাবা, আমি নদীত গা ধুওঁগে ব'ল। মায়ে মাৰিব যে। মায়ে গমকে নাপায় নহয়। ব'ল তেনেহ'লে। দিনত পোহৰ ৰং চঙীয়া। বাবা, পগলা মানুহ আহিছে। ভাল মানুহৰ সং। পলা। ৰাতিৰ আন্ধাৰ গমগমীয়া। চোৰ মাতালৰ সং। তহঁতে ক'ত গৈছিলি? মই বিচাৰি ফুৰিছোঁ। আইতা, আমি পগলা মানুহ দেখিলোঁ। ক'ত দেখিলি? ৰাস্তাত দেখিলোঁ। তহঁতক কৈছিলোঁ নহয় ৰাস্তাৰ ফালে নাযাবি বুলি, ভালেই হৈছিলে। ধৰি নিয়াহেঁতেন ভালেই পাইছিলোঁ। মামা, মই আজি ঘৰলৈ নাযাওঁ, আইতাহঁতৰ ঘৰতে থাকিম। যা, আমাৰ ইয়াত পগলা মানুহ ওলাব। নাযাওঁ, কঁঠাল দিলেহে যাম। কঁঠাল 10টা ভৰাই দিছোঁহে গাড়ীখনত। চাই লওঁগে দেই। বা, কঁঠাল আছে। ব'ল, মোৰ অফিচলৈ যাবলৈ দেৰি হৈছে নহয়। বন্ধুসকল, ভিডিঅ'টি লাইক কৰিব আৰু ভৱিষ্যতে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ এই চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।